Hi everyone, আজি মোৰ এটা শ্বুট আছিল আৰু মোৰ অল টাইম ফেভৰেট মেকআপ আৰ্টিষ্ট পিংকু বৰা তেখেতে মেকআপটো কৰিছিল ইমান ধুনীয়াকৈ লুকটো দিছে মই দেখাই আছোঁ ৰ'ব আৰু শ্বুটটো কৰিছিলোঁ আমি কৃষ্ণাবাৰ ঘৰত আগতো এবাৰ কৰিছিলোঁ আৰু কৃষ্ণাবা নিজেও এগৰাকী মেকআপ আৰ্টিষ্ট এইগৰাকী আৰু ইমান বেছি মৰমীয়াল মোৰ মাৰ নিচিনা মানে গৈ পোৱাৰ পিছতে এইটো খোৱা সিটো খোৱা কৈয়ে আছে এণ্ড ফাইনেলি টান টান ইমান ধুনীয়া সফ্ট এণ্ড ছেটেলড এটা লুক দিছে মোৰ মানে কি ক'ম আৰু কেনেকুৱা ভাল লাগিছে মোৰ মনটো পিংকুদাৰ ফোন নাম্বাৰটো মই দি দিছোঁ স্ক্ৰীনত আৰু লগতে একাউণ্টটো কলআপ কৰিছোঁ যদি বিচাৰে কণ্টেক্ট কৰিব আৰু শ্বুট কৰি থকাৰ টাইমতে মোৰ ছাবস্ক্ৰাইবাৰ লগ পালোঁ ইমান বেছি ভাল লাগিছে আৰু এই যে তোৰ ভিডিঅ' চাই বহুত ভাল পায় হেই সঁচা ক'ত হয় নহয় তুমি মইতো অলৱেজ ভাল লাগে বহুত ভাল লাগে বিশেষকৈ তোমাৰ মাক বেছি ভাল লাগে মাৰক বেছি ভাল লাগে গম পালিতো এক নেমাতিবি ৰাস্তাত পালি Thank you. Bye bye.